নমস্কাৰ, মই অবনিতাই মোৰ ইউটিউব চেনেল অবনিতা ফেমিলি ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো মোৰ ইউটিউবত প্ৰথম ভিডিঅ' হয়। আশা কৰিছোঁ আপোনালোকে মোক আঁকোৱালি ল'ব বুলি। আৰু এই ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। আৰু মোৰ ভিডিঅ'সমূহত আপোনালোকে ৰেচিপি আৰু ব্লগ পাব। আৰু আজি মই এটা চিম্পল ৰেচিপি ফুলকবিৰ লৈ আহিছোঁ। এনেদৰে আপোনালোকে বনাই খাইছে নাই ক'ব। আৰু আজি ফুলকবিৰ ৰেচিপিটোৰ বাবে লাগিব আমাক এয়া সৰিয়হ, আৰু সৰিয়হখিনি মই মিক্সিত গুড়া কৰি লৈছোঁ। এয়া লৈছোঁ মাছ, আৰু লাগিব আমাক ফুলকবি, আৰু আদা নহৰু পেষ্ট, পিঁয়াজ, আলু। আদাৰ পৰিমাণটো অলপ কমাই দিব, সৰিয়হত আদাটো বেছিকৈ দিলে অকণমান তিতা নিচিনা লাগে। আৰু এতিয়া আমি ব'লকচোন বনাবলৈ আৰম্ভ কৰোঁ। আৰু এতিয়া মই ইয়াতে পিঁয়াজখিনি দিছোঁ। ভালদৰে আমি ভাজিম। আৰু ইয়াত দিলোঁ আমি আদা নহৰুখিনি। সেইখিনি ভালদৰে ভাজিব দিম। আদা নহৰু গোন্ধ নোযোৱালৈ আমি ভাজি থাকিম। আমাৰ ভাজা হৈ গৈছে, আৰু এতিয়া দিছোঁ আমি ইয়াত হালধি, এয়া সোৱাদ অনুসৰি নিমখ। আপোনালোকে কিমানখিনি জোল বনাব সেইটো অনুপাতে আপোনালোকে নিমখটো দিব। অকণমান তাত পানী দি দিছোঁ। আৰু এইখিনি হৈছে জিৰা গুড়া। আৰু এয়া হৈছে জালুকৰ গুড়া। আৰু এইখিনি আমি ভালদৰে ভাজিম, যাতে আমাৰ পিঁয়াজ আৰু আদা নহৰু মছলাখিনি পৰা তেল ওলাই নহালৈকে আমি ভাজি থাকিম। এয়া দেখিছেনে, আমাৰ ইয়াত তেল ওলাবলৈ লৈছে, তাৰমানে আমাৰ মছলাখিনি ভাজা অলৰেডি হৈ গৈছে। আৰু ইয়াতে আমি দিম সৰিয়হৰ পেষ্ট। এয়া আমি সৰিয়হৰ পেষ্টখিনি দি ভালদৰে আমি ভাজিম। ইয়াত অকণমান জলকীয়া গুড়া দি দিম। আৰু এইখিনি আমি ভালদৰে লৰাই থাকিম, লৰাই ভাজিম। জুইটো কম পৰিমাণে দিব। আৰু এইখিনি আমাৰ ভাজা হৈ গৈছে। ইয়াত আমি দিম ফুলকবি আৰু আলু। ভালদৰে এইখিনি লৰাম, আৰু লৰাই ঢাকি কম জুইত ভাজি থাকিম। আৰু এইখিনি আমি ভালদৰে মিহলাই ল'লোঁ। আৰু এতিয়া ঢাকনখন মাৰি সিজিব দিম। এয়া আমাৰ ভাজা হৈ গৈছে। এয়া আমি গৰম পানী দিলোঁ, আৰু এইখিনি আমি ভালদৰে উতলিবলৈ দিম। আৰু এয়া আমাৰ তৰকাৰী হৈ গৈছে। এয়া আজি আমাৰ সৰিয়হ, ফুলকবি, আলুৰ তৰকাৰী ৰেডি। আপোনালোকে এনেদৰে খাই পাইছে নাই জনাবচোন কমেণ্টত দেই। আৰু এই তৰকাৰীটো খাই বহুতেই টেষ্টি লাগে। আপোনালোকে যদি বনাই খোৱা নাই তেতিয়াহ'লে প্লিজ এবাৰ ট্ৰাই কৰিব। আৰু আজিৰ ভাত আমাৰ ৰেডি।